Hello guys, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ মানে পূজাৰ উপলক্ষে ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে বলক গাইছ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আৰু মোৰ সৰু ভাইটি সি চাইকেল চলাই আছে, মই ভিডিঅ' কৰি আছোঁ। মই বহুত দিন ধৰি ভিডিঅ' বনাব নোৱাৰোঁ মানে মোৰ এক্সাম আছিলে আৰু মোৰ টিউশ্যন আছিলে মানে সেইকাৰণে মই ভিডিঅ'টো বনাব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে বেয়া নাপাব আৰু গাইছ আপোনালোকে ছাপোৰ্ট নকৰে সেইকাৰণে মোৰ ভিডিঅ' বনাবৰ কাৰণে মানে মন নাযায়। সেইকাৰণে গাইছ মানে ছাবস্ক্ৰাইব কৰিব এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেমন পোৱা হৈছে। তেনেহ'লে বলক গাইছ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই ভিডিঅ'টো স্কিপ কৰি দিওঁ নহ'লে দীঘল হৈ যাব ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ কামাৰচুবুৰী প্ৰাথমিক বিদ্যালয় হয় এইটো। আমাৰ ঘৰৰ পৰা ইমান দূৰও নহয়, ওচৰতে আছে। মানে আগফালে আমাৰ ঠেলামাৰা আছে, পিছত চাব আৰু কেনেকুৱা হৈছে ঠেলামাৰাৰ পূজা মণ্ডপটো আৰু চাব মানে গাইছ আগফালে পূজাৰ মণ্ডপটো আছে মানে পূজা মণ্ডপটোৰ নাম হ'ল বাপুজি ভৱন, তাতে আছে ঠেলামাৰা বাপুজি ভৱনতে আছে, তাতেই পাব আৰু মানে গাইছ আগফালে পূজাৰ মণ্ডপটো আছে মানে পূজা মণ্ডপটোৰ নাম হ'ল বাপুজি ভৱন, তাতে আছে ঠেলামাৰা বাপুজি ভৱনতে আছে, তাতেই পাব আৰু গাইছ পূজাৰ মানে গাইজ মানে এইফালে সোমাব লাগে, মানে এইটো পাৰ্কৰ নিচিনা বনাইছে ফটো চটো মাৰিব কাৰণে। আৰু ইয়াতে পূজা মণ্ডপটো আছিলে আৰু মানুহ চাই লওক, সৰু সৰু পোৱালি তাতে মানে গাড়ী চলাই 20 টকা টিকেট এইবিলাক। গাইজ মানে মই বাপুজি ভৱনৰ ভিতৰতে আছে, মানুহ চাই লওক আপোনালোকে। গাইছ মানে মই এটা গান চাইছোঁ, গানটো চাই লওক। আৰু গাইছ এই গাড়ীটো কিনিছোঁ 450 মান লৈছে মানে মোৰ মামাৰ কাৰণে, মানে মোৰ ভাগিন হৈছে। আৰু গাইছ চাই লওক মানুহ কিমান আছে ৰাতিৰ মাজত, মই ভিডিঅ' কৰি আছোঁ, সৰু এটা ব্লগ বনাই আছোঁ মানে।